হেল্ল' এভৰিৱান। মোৰ আজিৰ দিনটোৰ আৰম্ভণি হৈছিলে ৰাতিপুৱা 5 বজাত। যদিও ব্যস্ত আছিলোঁ তথাপি দিনটো কিন্তু সুন্দৰকৈ পাৰ হ'ল, কাৰণ মোৰ ওচৰত আছিলে মোক সহায় কৰা মানুহসকল, যি মোৰ অতিকৈ আপোন। এয়া বেলিটো ডাঙৰকৈ উঠিলে আৰু মই ঘূৰি আহি ওলাইছোঁ চাৰাছ মেলা চাবলৈ। তাৰপিছত এয়া মোৰ বাজনীক অপেক্ষা কৰি আছোঁ ৰাস্তাৰ কাষত। তাৰপিছত বা আহিলে আৰু আমি আহি পালোঁ চাৰাছ মেলা। ফাইনেলি চাৰাছ মেলাত সকলো অৰ্গেনিক বস্তু পোৱা যায়। নিজৰ হাতেৰে বনোৱা ফুল, গহনা, মুখত ঘঁহা ক্ৰীম, কছমেটিকৰ পৰা আৰম্ভ কৰি কাপোৰৰ পৰা বাঁহ বেতৰ সামগ্ৰীলৈকে সকলো ধৰণৰ বস্তু পোৱা গৈছে। ইমান ভাল লাগিছে, কিমান যে নেদেখা বস্তু দেখিছোঁ ইয়াতে। আচৰিত ভাল লাগিছে। যোৱা বছৰো আহিছিলোঁ, কিন্তু যোৱা বছৰতকৈ এইবাৰ বহুত বেছি ভাল লাগিছে। আৰু এয়া ৱাইন আৰু এয়া হ'ল, আপোনালোকেতো দেখিছেই কি হয়, মুখেৰে নকওঁ বাৰু। আৰু তাৰপিছত ফাৰ্নিচাৰবিলাকো এইবিলাকো বোলে হেণ্ডমেড হয়। তাৰপিছত ওলাই আহিলোঁ আৰু আহিয়ে ঘৰ পালোঁ। ঘৰ পাই এতিয়া শুওঁ দে ভাই, বহুত টোপনি লাগিলে।